নমস্কাৰ। প্ৰথমে মই সকলো সংবাদ কৰ্মীক মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আজি মাতাৰ বিশেষ কাৰণটো হ'ল যে আপোনালোকে নিশ্চয় জানে যে আপোনাৰ 15 তাৰিখে শিঙিমাৰীত কংগ্ৰেছৰ এটা ৰেলী আছিল আৰু সেই ৰেলীৰ থকা সময়তে আপোনাৰ শিঙিমাৰী বৰদল যিটো আপোনাৰ কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত এটা সংঘাত হৈছিল আৰু প্ৰচণ্ড সংঘাত হৈছিল। আৰু আপোনালোকে নিশ্চয় জানে মই এটা চেনেলত কাম কৰোঁ আৰু সামাজিক মাধ্যমতো মই মেল মিটিঙত যাওঁ আৰু সমাজৰ হৈ আপোনালোকে বিভিন্ন জেগাত মোক পায়। আৰু বিশেষ কথাটো হ'ল যে তাত যিটো সংগ্ৰহ হৈছিল সেইটো সময়ত আমি ভিডিঅ' ফুটেজ লোৱাত ব্যস্ত আছিলোঁ আৰু সেইদিনা ৰাতি 1:30 বজাত ৰূপহী থানাৰ পুলিচ আহিছে এটা নোটিছ লৈ। এই নোটিছটো আপোনালোকৰ সংবাদ মাধ্যমত জ্ঞাতাৰ্থে মই প্ৰকাশ কৰি আছোঁ আৰু মোৰ নামতো সেই সংঘাতত লিপ্ত থকা বুলি আপোনাৰ এজাহাৰ দিছে SP অফিচত ৰকিবুল হুছেইন আৰু নুৰুল হুদাই। কিন্তু মই এজন সংবাদকৰ্মী আৰু সামাজিক মাধ্যমত কাম কৰা মানুহ আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰ আমি নিন্দা আৰু প্ৰতিক্ৰিয়া জনাইছোঁ। কাৰণ আমাৰ ৰাইট আছে যে যিকোনো আপোনাৰ ঘটনা হোক আমাৰ সত্যটো উদ্ঘাটন কৰিব লাগে আৰু সেই সত্যটো উদ্ঘাটন কৰা আৰু সেইটো সময়ত মই বাতৰি সংগ্ৰহৰ ভিডিঅ' ফুটেজ লৈ আছিলোঁ আৰু মোৰ নামতে সেই সংঘাতত লিপ্ত হোৱাত যিটো এজাহাৰ দাখিল কৰিছে তাৰ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। আৰু সংবাদ হ'ল আপোনাৰ সংবাদকৰ্মী তথা সংবাদ মাধ্যম হ'ল গণতন্ত্ৰৰ স্তম্ভ। এটা ৰাজ্য বা এটা গাঁও আপোনাৰ সুস্থ এটা সমাজ গঢ়িবলৈ হ'লে সংবাদ মাধ্যমৰ প্ৰয়োজন। আৰু বিশেষকৈ আপোনালোকে জানে যে ৰকিবুল হুছেইনে 15 বছৰ আমাৰ চামগুৰি সমষ্টিৰ মন্ত্ৰী আছিল আৰু 10 বছৰ আপোনাৰ MLA আছিল। পিছত তেখেত ইয়াৰ পৰা বিদায় লৈ ধুবুৰীত গৈছিল আৰু এই 25 বছৰ যিহেতু মই চামগুৰি সমষ্টিৰ মানুহ, বিভিন্ন সময়ত মই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে হওক ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক মই বিভিন্ন সময়ত বিভিন্ন কথা উত্থাপন কৰিছিলোঁ। ৰাস্তা ঘাটৰ কথা, শিক্ষা প্ৰতিষ্ঠানৰ কথা, যে এইবিলাকৰ ডেভেলপ হোৱা নাই, কাম হোৱা নাই আৰু সেইটো এটা ৰাইটছ আছে। আপোনালোকে জানে ভাৰতৰ সংবিধানে এইটো ৰাইট দিছে, আপুনি চৰকাৰে এটা বেয়া বস্তু সমালোচনা কৰিব পাৰিব, ভাল বস্তু এটা প্ৰশংসা কৰিব পাৰিব। সেই মৰ্মে মই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই প্ৰকাশ কৰিছিলোঁ যে অমুক কামটো হোৱা নাই, ৰাস্তাটো দুৰ্নীতি হৈছে, অমুক ৰাস্তা ঘাট আমাৰ ভাল হোৱা নাই, অমুক শিক্ষা প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ অভিযোগ দিয়া নহয় মই সংবাদ মাধ্যমত প্ৰকাশ কৰিছোঁ। আৰু যোৱা যিটো ঘটনা হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিটো সংঘাত হৈছে, সংঘাতত লিপ্ত থকা বুলি মোৰ ওপৰত যিটো এজাহাৰ দিছে তাৰ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। এনেকৈ হ'লে আমাৰ সংবাদ গোষ্ঠী কেনেকৈ চলিব? আজি আপোনালোকে নিশ্চয় জানে অসমৰ সংবাদ প্ৰতিষ্ঠান সংবাদ গোষ্ঠীৰ বিশেষ এটা পদক্ষেপ আছে। যিটো সময়ত তৰুণ গগৈৰ চৰকাৰ আছিল সেইটো সময়ত এটা সময়ত ক'বলৈ গ'লে বিৰোধী নাইকিয়া হৈছিল। সেইটো সময়ত বিৰোধীৰ যিটো কাৰ্যপন্থা সেইবিলাক আপোনাৰ পৰিচালিত বা সেইটো পদক্ষেপ আমাৰ অসমৰ সংবাদ মাধ্যমে লৈছিল। গতিকে এটা গণতন্ত্ৰ ৰাষ্ট্ৰ, গণতন্ত্ৰ ৰাজ্যৰ এই সংবাদকৰ্মীৰ ওপৰত যেনেধৰণে আক্ষেপমূলক এজাহাৰ দাখিল কৰিছে তাৰ সঠিক তদন্ত নগাঁও জিলা আৰক্ষী অধ্যক্ষ মহোদয়ে কৰিব লাগে আৰু ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৰিব লাগে। যিবিলাক দোষী আছে তেখেতসকলক শাস্তি দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু সংবাদকৰ্মী বা ছ'চিয়েল মিডিয়াত কাম কৰা ল'ৰাৰ ওপৰত, মানুহৰ ওপৰত যেতিয়া সিহঁতে আক্ৰোশমূলকভাৱে এজাহাৰ দিব তাত আমাৰ বহুত ক'বলগীয়া আছে। এই গণতন্ত্ৰক এটা অপমান কৰা হৈছে। গতিকে ৰকিবুল হুছেইন আৰু নুৰুল হুদাক মই সকীয়াই দিছোঁ আপোনালোকে তেনেকুৱা কাৰ্যত লিপ্ত নহ'ব আৰু কোনো ৰাজনৈতিক দলে যাতে সংবাদকৰ্মী তথা ছ'চিয়েল মিডিয়াত কাম কৰা মানুহৰ ওপৰত তেনেকৈ আপোনাৰ সংঘাতত লিপ্ত থকা বুলি যাতে এজাহাৰ দাখিল নকৰে। এই এজাহাৰ লৈ মই ৰূপহীহাট আকৌ আঞ্চলিক ৰূপহীহাট যিটো জাৰ্ণালিষ্ট আছে ভাৰতীয় পত্ৰকাৰ সংঘ তাৰো মই সভাপতি হওঁ। মই বিভিন্ন সময়ত আপোনালোকে নিশ্চয় চাইছে বিভিন্ন সামাজিক কামত মই লিপ্ত থাকোঁ আৰু মোৰ ওপৰত এনেকুৱা কাৰ্য কৰাত মই নিন্দা জনাইছোঁ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।